মই এজনী সমাজৰ কলংকিত থৰকিটা নাৰী। নয়ন, মই আৰু তোৰ কেতিয়াও হ'ব নোৱাৰো। তই এইবোৰ কি কথা কৈছ? মই কেতিয়াও তোৰ শৰীৰটোক ভাল পোৱা নাছিলোঁ। চা, মই তোৰ পবিত্ৰ মনটোকহে ভাল পাইছিলোঁ আৰু সদায় পাই থাকিম। আৰু তই ভাবিছ নেকি মই তোৰ এনেকুৱা অৱস্থাত মই তোক এৰি থৈ গুচি যাম? মই তোক কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ। আগতে যেনেকৈ ভাল পাই আছিলোঁ এতিয়াও পাই থাকিম তোক। তইহে বুজিছ, কিন্তু সমাজে জানো মোৰ দৰে এজনী থৰকিটা নাৰীক গ্ৰহণ কৰিব? ভাল চকুৰে চাব জানো? সমাজে বেয়া পোৱা ভাল পোৱা এইবোৰ চাই থাকিবলৈ মোৰ একো প্ৰয়োজন নাই। আৰু তই এটা কথা কচোন, ইয়াত জানো তোৰ কিবা ভুল আছিল? আৰু চা, মই তোৰ অবিহনে জীয়াই থাকিব নোৱাৰো, আৰু এইটো কথা তইও গম পাও। নীলিমা, নয়নে ঠিকেই কৈছে। তই নয়নৰ লগতে যাও। চা, এই ঠিকে কৈছে। তই আৰু ইয়াত দুখত থাকিব নালাগে। বল, মোৰ লগত বল। তই আৰু মই মিলি এটা নতুন জীৱন আৰম্ভ কৰিম, এটা সুখৰ জীৱন আৰম্ভ কৰিম।